আই তই প্ৰমাণ কৰিবি যোৱাৰ কথা নাছিলো আই প্ৰকৃতিৰ প্ৰেমত পৰি শ্যামলী বসুন্ধৰা ৰূপ উপভোগ কৰি কেতিয়ানো বেলি ডুবিল গমেই নাপালো যেতিয়া গুমগুমনি বাঢ়িল বহুত পলম হৈছিল আই চাৰিওফালে আগুৰি লৈ নৰখাদক হাতত পোৱাৰ দৰে বৰ্বৰ অত্যাচাৰ কৰি চৌদিশ অসুৰিত উল্লাসত কঁপাই তুলিছিল আৰ্তনাদবোৰ আকাশৰ বুকুত ঠেকা খাই তোৰ ওচৰ পাইছিলগৈনে আই কেঁচা তেজৰ গোন্ধই চাৰিওফালে বিভৎস ৰূপ লৈছিল ভাবিছিলো তেজৰ গোন্ধত সিহঁতৰ হেঁপাহবোৰ হ'ব নহ'ল আই নহ'ল মোক পঠিওৱাৰ বাবে যুঁজা চলিছিল সেইবাবেই মই আহিব লগা হ'লো আই যোৱাৰ কথা নাছিল তই দুখ নকৰিবি আই মাথো সমাজক জনাবি মই সোপা ধৰা নহয় অসমীয়াৰ সন্তান মই অসমীয়া ল'ৰা মোৰ তেজত শংকৰ মাধৱৰ সংস্কাৰ বিদ্যমান তেনেকুৱা কাম মই নকৰো আই তেনেকুৱা কাম মই নকৰো পিছে অন্ধকাৰ গুহাত থকা আদিম মানৱক কোনে বুজাব সাহস কাৰ নিজৰ প্ৰাণ বচাই সকলো নিমাতে আছিল কিন্তু তই নিমাত নহবি তই প্ৰমাণ কৰিবি আই তই প্ৰমাণ কৰিবি মই সোপা ধৰা নহয় মই সোপা ধৰা নহয় আই মই সোপা ধৰা নহয় এইখিনিতে ক'বলৈ বিচাৰোঁ এই কবিতাটি অসমৰ কাৰ্বি আংলং জিলাত সংঘটিত এটি মৰ্মান্তিক ঘটনাক কেন্দ্ৰ কৰি ৰচনা কৰিছে নৱজানী বৰুৱা, দীপই আৰু আবৃত্তি জোনাক বৰষুণ।